ভাই ছাতি কিমানকৈ বেচিছা? কেইটা ল'ব দাদা আপুনি? গোটেইকেইটা কওক। গোটেইকেইটা 100 টকা দিব আৰু 100 টকা দিলে গোটেইকেইটা বেচিব পাৰিম। ছাতি বেচিছা না সোণা বেচিছা? এই দাদা গাঁৱলীয়া ছাতি, মই দুখীয়া মানুহ, 100 টকা দিব আৰু দেৱালী বুলি। 50 টকা ধৰি দিওঁ যি গোটেইকেইটা। নহ'ব দক, 50 টকা দিবা নোৱাৰিবা। দাদা লখে কিবা এটা মিলাই দিব দক, লওক আৰু। এই মাটি ছাতিকেইটাতে 100 টকা লাগে। দাদা কিবা এটা মিলাই দিব দক, লখে দাদা। নাই আজিকালিতো বোমাই চলে, মাটি ছাতি নচলয়ে। ভাই তোৰ ছাতি বেচাই জানাই? তোৰ গোটেই বিক্ৰী হ'ল নেকি? মই গোটেই বিক্ৰী কৰিলোঁ। মোৰ বিক্ৰী হোৱা নাই ৰ, মই এতিয়া ঘৰত কেনেকৈ যাওঁ? তই যা নেকি ঘৰত? মোৰ ঘৰত যাব লাগিব, মই বিক্ৰী কৰিলোঁ। দুটা ভাই আছে ঘৰত, ছাতিখিনি যদি বিক্ৰী কৰিব নোৱাৰোঁ কিনকে দেৱালী দেখাম সিহঁতক। কিবাকে বিক্ৰী কৰিবি? বিক্ৰী কৰিলে দেৱালী চাব পাৰিম। কিবাকে বিক্ৰী হ'ব দে। এই চাকিবিলাক কিমানকৈ দি আছা? দাদা আপোনাক কেইটা লাগিব? এটা কাম কৰ, গোটেইখিনিত কিমান ল'ব? গোটেইকেইটা ল'লে 100 টকা পৰিব আৰু। ঠিক আছে, এটা কাম কৰ, তই গোটেইখিনি মোক পেকিং কৰি দে। গোটেইকেইটাই ল'ব নেকি? পেকিং কৰি দি গোটেইখিনি। দি আছোঁ। লওক। কি 200 টকা আছে দাদা? একো নাই, হেপী দিৱালী। দিৱালী ভালকৈ উদযাপন কৰ। ধন্যবাদ দাদা। অ'কে। হাই বন্ধুসকল, আজি ভিডিঅ'টো আমি দিৱালীক লৈ বনাইছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে কমেণ্ট কৰি জনাব, আৰু বেয়া লাগিলেও জনাব, কাৰণ আমি সিমান এক্সপাৰ্ট নহয়। তো ভুল হ'ব পাৰে, কিবা ভুল হ'লে ক্ষমা কৰিব, আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, আৰু দিৱালীৰ শুভেচ্ছা থাকিল সকলোলৈ। আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।